ছাত্ৰ-ছাত্ৰীসকল, আমি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই অধ্যায়টি আলোচনা কৰি আছোঁ। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত পৰিৱেশৰ অৰ্থ, ইয়াৰ সংজ্ঞা, উপাদান, পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা মণ্ডল আৰু পৰিৱেশ পৰিৱৰ্তনৰ কাৰক এই সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আৰু আজি আমি পৰিৱেশৰ সমস্যা সম্পৰ্কে আলোচনা কৰিম। মানৱ সভ্যতাৰ আৰম্ভণিতে আজিৰ দৰে প্ৰদূষণৰ লেখীয়া সমস্যা নাছিল। ভূমিকম্প, আগ্নেয়গিৰি, ঘূৰ্ণীবতাহ আদি প্ৰাকৃতিক প্ৰক্ৰিয়াই মানুহক কিছু অসুবিধাত পেলাইছিল যদিও আজিৰ দৰে সেইবোৰে মানুহৰ প্ৰাণ নাশ কৰা নাছিল। সেইবোৰৰ লগত মানুহে সহাৱস্থান কৰিছিল। পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানৰ মাজত ভাৰসাম্য থকালৈকে বিশেষ কোনো ধৰণৰ সমস্যা গা কৰি উঠা নাছিল। পৃথিৱীৰ মণ্ডল 4টাৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল অগণন উপাদানৰ মাজৰ সম্পৰ্ক যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিল তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক আজিৰ দৰে জুৰুলা কৰা নাছিল। পিছে যোৱা 3টামান শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ প্ৰয়োজন ইমানেই হ'ল যে পৰিৱেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল। অৰণ্য ভূমি হ্ৰাস পালে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে আৰু ইত্যাদি কাৰণত ন সমস্যাৰ সৃষ্টি হ'ল। এই গোটেইবিলাক সমস্যা পৰিৱেশৰ লগত জড়িত হোৱাৰ কাৰণে এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। অৰ্থাৎ পাৰিৱেশিক সমস্যা কাক বোলে যদি আমি কওঁ তেতিয়া পৰিৱেশৰ লগত যিবিলাক সমস্যা জড়িত হয় সেইবিলাককে পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। আমি জানো যে বায়ুমণ্ডলত 0.035% কাৰ্বন ডাই অক্সাইড গেছ থাকে আৰু এই গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে। অৰ্থাৎ সিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড থাকিলে সেই কাৰ্বন ডাই অক্সাইডে যিমান পৰিমাণৰ সৌৰশক্তি শোষণ কৰি ৰাখে ইয়াৰ দ্বাৰা পৰিৱেশৰ কোনো অপকাৰ নহয়। কিন্তু তাতকৈ যদি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব? বেছি সৌৰশক্তি শোষণ কৰি ধৰি ৰাখিব আৰু তাৰ ফলত আমাৰ ভূপৃষ্ঠত বা পৃথিৱীত উত্তাপৰ পৰিমাণ বৃদ্ধি পাব। সেয়েহে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদি বাঢ়ি যায় তেতিয়াহ'লে আমাৰ তাৰ লগে লগে উত্তাপৰ পৰিমাণটো বাঢ়ি যায়। সাম্প্ৰতিক কালত শিল্প উদ্যোগ, যান বাহন আদিত বৰ্ধিত হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়ে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াৱহ পৰিৱেশ সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে বননি ধ্বংস আৰু মানুহৰ
ক্ৰমবৰ্ধিত প্ৰকৃতি বিৰোধী কাৰ্যকলাপে পৃথিৱীৰ পৰিৱেশৰ সমস্যা বৃদ্ধি কৰিছে। এইখিনিতে আমাৰ পাঠ্যপুথিত ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক তিনিটা ভাগত বিভক্ত কৰিছে: স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। স্থানীয়ভাৱে যিবিলাক সমস্যা সৃষ্টি হৈছে, পাৰিৱেশিক সমস্যা, সেইবিলাকক স্থানীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ হৈছে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালিৰ সৃষ্টি হোৱা পানী নাটনি, এইবিলাক স্থানীয় একোটা অঞ্চলত হ'ব পাৰে। সেইকাৰণে এইবিলাকক স্থানীয় সমস্যা বুলি কৈছে। তাৰ পাছত কৈছে আঞ্চলিক সমস্যা। আন কিছুমান সমস্যা একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানী সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। একোটা বৃহৎ অঞ্চল জুৰি যি সমস্যাৰ সৃষ্টি হয়, পাৰিৱেশিক সমস্যাৰ, সেই পাৰিৱেশিক সমস্যাক আঞ্চলিক সমস্যা বুলি কৈছে। আৰু তাৰ কেইটামান উদাহৰণ আমাৰ পাঠ্যপুথিত উল্লেখ কৰিছে। আৰু এইটো কথা কৈছে যে একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাষ্ট্ৰকো সামৰি ল'ব পাৰে। উদাহৰণস্বৰূপে আমি ব্ৰহ্মপুত্ৰৰ বানপানী, ই যদিও এটা আঞ্চলিক, ইয়াত একে সময়তে কেইবাখন ৰাষ্ট্ৰতো, ভাৰত, বাংলাদেশ আদিতো ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। ৩ নম্বৰ পৰিৱেশৰ সমস্যাটো হৈছে গোলকীয় সমস্যা। এতিয়া গোলকীয় সমস্যা কোনবোৰ? যিবোৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়, মানে যিবোৰ পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়, সেইবিলাককেই গোলকীয় পাৰিৱেশিক সমস্যা বুলি কৈছে। আমাৰ পাঠ্যপুথিত তাৰ এটা উদাহৰণ দিছে, সেইটো হৈছে যে গোলকীয় উত্তাপ বৃদ্ধি। এইটো এটা গোলকীয় সমস্যা, সমগ্ৰ পৃথিৱী জুৰি সৃষ্টি হোৱা এটা পৰিৱেশৰ সমস্যা। এই গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱ জগতৰ ওপৰত পৰে। এনে সমস্যা সমাধানৰ প্ৰচেষ্টাও আন্তৰ্জাতিক পৰ্যায়ত হোৱা দৰকাৰ বুলি উল্লেখ কৰিছে। অৰ্থাৎ এনেকুৱা ধৰণৰ গোলকীয় সমস্যা এখন বা দুখন দেশে নহয়, সমগ্ৰ পৃথিৱী বিভিন্ন দেশে বা সকলো দেশে ইয়াৰ সমাধান কৰিবৰ কাৰণে একেলগে চেষ্টা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আমি আজি যি আলোচনা কৰিলোঁ বা আলোচনা কৰি আছোঁ, এই আলোচনাত 9ৰ পৰা 13লৈ অনুশীলনীৰ প্ৰশ্নকেইটা সামৰি লৈছে। আমি এতিয়া সেই প্ৰশ্নকেইটাৰ ওপৰত কিছু আলোকপাত কৰিম। 9 নম্বৰ প্ৰশ্নটোত সুধিছে, পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। এয়া আমি আলোচনা কৰিলোঁ যে পৰিৱেশৰ সমস্যা কাক বোলে। আমি পালোঁ
পৰিৱেশৰ লগত জড়িত সমস্যাবোৰকেই পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। অৰণ্য হ্ৰাস, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি ইত্যাদি ইত্যাদি। 10 নম্বৰ প্ৰশ্নটো কৈছে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি? 3 ভাগত ভগাব পাৰি। আঞ্চলিক, স্থানীয় আৰু গোলকীয়। পৰিৱেশৰ স্থানীয় সমস্যা কি উদাহৰণ দিয়া সেয়াও আমি আলোচনা কৰিলোঁ। পৰিৱেশৰ আঞ্চলিক সমস্যা দুটা উদাহৰণ দিয়া। আমাৰ পাঠ্যপুথিতে ইয়াৰ উদাহৰণ আছে। কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়? এই প্ৰশ্নটোৰ ওপৰত মই তোমালোকক দুটামান কথা পুনৰ অৱগত কৰিব বিচাৰিছোঁ। যিবিলাক সমস্যাই পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীত প্ৰভাৱ পেলায় সেইবিলাককে গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়। আৰু আমাৰ পাঠ্যপুথিত তাৰ এটা উদাহৰণ আছে, গ্ল'বেল ৱাৰ্মিং, অৰ্থাৎ গোলকীয় উত্তাপ বৃদ্ধি। এইখিনিতে মই তোমালোকক আন কেইটামান গোলকীয় পাৰিৱেশিক সমস্যাৰ বিষয়েও উল্লেখ কৰি দিছোঁ। তাৰে কেইটামান হৈছে প্ৰদূষণ, অজন স্তৰ ক্ষতি, এচিড ৰেইন, নিৰ্বৰ্ণীকৰণ, লছ অফ বায়'ডাইভাৰ্চিটি। আৰু জলবায়ু পৰিৱৰ্তন। এইকেইটাও গোলকীয় পৰিৱেশ সমস্যাৰ ভিতৰত পৰে। আমাৰ এই আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি পৰিৱেশৰ প্ৰধান সমস্যাসমূহৰ ওপৰত আলোকপাত কৰিম।